हेलो एवरीवन मोर पुনৰ এটা শৰ্ট ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো ৰাতিৰ পৰা শুই উঠি ভাবিলো ৰ'দটো থাকোতে জলকীয়াকিটা উলিয়াই দিও আৰু মোৰ খিৰকিত বেছি পৰ ৰ'দ নাথাকে অকনমান সময়হে থাকে হেহে গতিকে পুতুককে উলিয়াই দিলো আৰু যেহেতু ইমান কষ্ট কৰি অনা হৈছে জলকীয়াখিনি ঘৰৰ পৰা হেহে ভাবিছো অকনমান আচাৰো বনাম হে আৰু ইয়াতে শাকপাচলি ইমানে দাম ভোট জলকীয়াটো কথা নকলি হ'ব বহুতে বেছি দাম হেহে কলো ই ভাইদি তুমি আনি এইফালে আকৌ নাৰিকলটো বাৰু আমি আহোতে আনিছো হেহে অকনমান ভেকুৰি গৈছে তাকো উলিয়াই দিলো লগতে ইফালে আটা আৰু বৰা চাউল আটাটো বাৰু ইয়াৰে বৰা চাউলটো ঘৰৰ হেহে এয়া ডাবা ধুনিয়াকে মুছি কৰি ললো ইয়াতে হুমাই থ বুলো হয়তো বস্তাত থলে পোকেও ধৰিব পাৰে হেহে ধুনিয়াকে হুমাই মেলি মাৰি দিলো আৰু ইফালে মানুহজন ব্ৰাছ কৰি আছে মই আকৌ ৰাতিৰ পৰা শুই উঠি এইবোৰহে কৰি আছো চকাত ইফালে দেখিছানে নেমু টেঙা এটা নেমু টেঙাত 20 টকা হয়তো সৰু হক ডাঙৰ হক নেমু টেঙা এটাত 20 টকা লগতে ইফালে টেঙা বিলাহী আপোনালোকে খাই পাইছে না এবাৰ টেঙা বিলাহী জনাবচোন যদি খাই পোৱা নাই নিশ্চয় এদিন বনাই দেখুৱাম ইফালে লগতে গাখীৰো গৰম কৰি আছো যেহেতু মানুহজন যাব লাগিব তেওঁক পঠাই কৰি আকৌ চকা চাফা কৰা লাগি গলো দেখিছেনে চাকু এটা লৈ একেবাৰে চাফা কৰি ললো আৰু যিসকলে ইয়াত ফেমিলি আছিলে সেই সকলে লেটাৰ কৰি থৈ গৈছিলে হেহে অকনমান চাফা কৰি ললো আৰু লগত ইফালে মেচিনৰ কাপোৰ ঘূৰি আছে এদিন কাপোৰ নুধুলে বহুত বেছি হৈ যায় হে গতিকে সদায় ধুব লগা হৈছে আৰু ধুনিয়াকে ধুই মেলি এনেকৈ বেলকনিতে মেলি দিলো আৰু এইবোৰ কৰি থাকোতে দুপৰীয়াৰ ভাতকে বনাবলৈ হ'ল আৰু আজি দুপৰীয়াৰ সাজ আমাৰ কচু আৰু দালি আৰু লগতে বিলাহীও পুৰিলো আৰু কোনে বাৰু খাই ভাল পায় পুৰা বিলাহী জনাবচোন আমাৰ আকৌ প্ৰায় ভাগে বনাই থকা হয় আমি খাইয়ে থাকো আৰু এনেকৈ খাই ভাল পাওঁ আৰু ইফালে ভাতটাত খাই মেলি আমি অকনমান আহিলো বেলকনিত যেহেতু ৰদ পৰি আছিল ভাবিলো ইয়াতে অকনমান দুয়ো বহো আৰু দুয়ো বহি অকনমান চুপতি মাৰিলো এনেকৈ আৰু আজি দিনটো এনেকৈ পাৰ হ'ল আমাৰ বাৰু দিয়ক আজিলৈ ইমানে আছিল আশা কৰিলো আকৌ লগ পাম আন এটা ভিডিঅ'ত আজিলৈ বাই